ভাগ্য দিন আমি আসাম জাতীয় পৰিষদ আৰু অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স টপ লিডাৰ্ছসকলে ইয়াত মিটিং পাতিছোঁ। আজি ডিছকাশ্যন আমি কৰিলোঁ। ডিছকাশ্যন মতে আমি এই দুটা পাৰ্টিয়ে সহযোগ কৰিম ফৰ প্ৰটেকশ্যন এণ্ড ছেফগাৰ্ড অফ ইণ্ডিজিনাছ পিপল, খিলঞ্জীয়া অসমৰ খিলঞ্জীয়া মানুহৰ সকলৰ প্ৰটেকশ্যন আৰু ছেফগাৰ্ডৰ কাৰণে, মাটি আৰু মানুহ ছেফগাৰ্ডৰ কাৰণে আমি একেলগে যুঁজিম বুলি আমি সিদ্ধান্ত লৈছোঁ। এই আমি যুঁজোতে যদি আৰু বেলেগ ৰিজনেল পাৰ্টিয়ে যদি আমাৰ লগত কোঅপাৰেট কৰিব খোজে আমি এখেতসকলৰ লগত একেলগে কাম কৰিম। আমাৰ ডিচিশ্যন মতে কনষ্টিটিউশ্যনেল 6 শিডিউলৰ যিটো আমাৰ কাৰণে অধিকাৰ দিছে, ৰাইটছ দিছে, পাৱাৰ দিছে, পলিটিকেল পাৱাৰ, এই গোটেইখিনি আমি পাবলৈ আমি যুঁজিম APHLCয়ে আৰু আকৌ APHLC আৰু AJPয়ে আৰু এই অহা MP ইলেকশ্যনত আমি কোঅপাৰেট কৰি ইলেকশ্যনটো কণ্টেষ্ট কৰিম। APHLC ইয়াৰ পৰা কণ্টেষ্ট কৰা হ'ব আৰু AJP সকলৰ য'ত এখেতসকলৰ কাণ্ডিডেট থাকে আমি যিমান পাৰোঁ আমি ইয়াৰ পৰা গৈ সহায় কৰিম। উই উইল ৱৰ্ক টুগেডাৰ, এইটো বুলি আমি সিদ্ধান্ত লৈছোঁ। লিডাৰ্ছ কনফাৰেন্সৰ সন্মানীয় সভাপতি জন ইন্তিকাথাৰ ডাঙৰীয়া, আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞাকে প্ৰমুখ কৰি দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে মই আমাৰ দুয়োটা দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দুয়োটা দলে আপোনালোকক অভিনন্দন জনাইছোঁ এই সংবাদমেলত। আজি দুয়োটা দল আমি প্ৰথমবাৰৰ কাৰণে আনুষ্ঠানিকভাৱে আমি একেলগে আমি সভা আয়োজন কৰিছোঁ। ইয়াৰ আগত অনানুষ্ঠানিকভাৱে কেইবাবাৰো আমি মিলিত হৈছিলোঁ। বিশেষকৈ অসমত আঞ্চলিকতাবাদৰ ভৱিষ্যত বা আঞ্চলিক ৰাজনৈতিক যিটো ধাৰা জাতীয়তাবাদী সত্তা শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ কাম কাজ, যিবোৰ ৰণকৌশল অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ, ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষা, মাটি ভেটি ৰক্ষা কৰি আমাৰ ইয়াত জনসাধাৰণে নিজৰ প্ৰাপ্য অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব পাৰে সেই সম্পৰ্কত আমি বিভিন্ন সময়ত আমি আলোচনা বিলোচনা কৰিছিলোঁ। আৰু আজি আনুষ্ঠানিকভাৱে আমি দুয়োটা দলৰ এই সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি পৰৱৰ্তী দিনসমূহত আমি একেলগে কাম কাজ কৰিম। বিভিন্ন বিষয়ত আমি যিবোৰ বিষয় বিশেষকৈ আমাৰ অসমৰ খিলঞ্জীয়া জনগণৰ কাৰণে প্ৰয়োজন বা যিবোৰ বিষয় আমি একেলগে কাম কাজ কৰিব পাৰোঁ, সকলো বিষয়ত আমি আহি থাকিব লগা দিনসমূহত একেলগে কাম কাজ কৰি যোৱাৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে কাৰ্বি আংলঙৰ এই যিখন স্বায়ত্তশাসিত পৰিষদ কাউন্সিল, ইয়াৰ অন্তৰ্গত বিভিন্ন মানুহৰ সমস্যা আছে, বিশেষকৈ শিক্ষা, চিকিৎসা, যোগাযোগ ব্যৱস্থা, অৰ্থনৈতিকভাৱে অতি অনগ্ৰসৰ, জীৱন ধাৰণৰ মানদণ্ড অতি পিছপৰা, তাৰ লগে লগে বিভিন্ন ধৰণৰ ৰাজনৈতিক যিবোৰ বিষয়, ৰাজনৈতিক অধিকাৰৰ প্ৰশ্নটো বাৰে বাৰে অন্যায় আৰু অবিচাৰ কৰি অহা হৈছে। বিশেষকৈ বিভিন্ন ধৰণৰ কথা বতৰাৰে সংকীৰ্ণ চিন্তা, দৃষ্টিভংগী, বিভাজন, এনেকুৱা ধৰণৰ কথা বতৰাৰ ফলত কাৰ্বি আংলঙৰ প্ৰতি, কাৰ্বি আংলঙৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰতি যিটো চৰকাৰীভাৱে কৰি অহা যিটো অন্যায়, এই অন্যায় আমি সমগ্ৰ অসমৰ ৰাইজে আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ দল অসম জাতীয় পৰিষদ যিহেতু এটা জাতীয়তাবাদী ৰাজনৈতিক দল,
আমি কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনগণৰ এই সমস্যাবোৰ, বিশেষকৈ মৌলিক সমস্যা, ৰাজনৈতিক অধিকাৰৰ যিবোৰ বিষয়, ভাষা কৃষ্টি সংস্কৃতিৰ সুৰক্ষাৰ যিবোৰ কথা বতৰা, জীৱন ধাৰণৰ মানদণ্ডৰ সামগ্ৰিক উন্নয়ন, সমগ্ৰ কথা বতৰাবোৰৰ লগত আমি একেলগে কাম কাজ কৰাৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সদায় আমি এই বিষয়ত আমাৰ সমৰ্থন থাকিব। তাৰ লগে লগে আমি